মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই নতুন ভিডিঅ'ৰ জৰিয়তে মই তোমালোকৰ বাবে সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 18 যাৰ নাম হৈছে আমাৰ চৌপাশৰ বজাৰ পাঠ 2ৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ আগবঢ়াম। আশা কৰোঁ ভিডিঅ'টো তোমালোকে ভালে পাবা। যদি প্ৰথমবাৰৰ কাৰণে চেনেলটোত আহিছা, ইয়াক ছাবস্ক্ৰাইব কৰি ল'বা, লগতে কাষত থকা বেল আইকন ক্লিক কৰি দিবা। তেন্তে আৰম্ভ কৰোঁ আজিৰ আমাৰ এই ভিডিঅ'। 1 নম্বৰত সুধিছে চমু উত্তৰ লিখা। বিনিময় প্ৰথা কাক বোলে? আমি জানো সামগ্ৰী সলনি আনৰ লগত সামগ্ৰী আদান প্ৰদান কৰা প্ৰাচীন প্ৰথাটোকে বিনিময় প্ৰথা বোলে। দ্বিতীয় প্ৰশ্ন, বজাৰ মানে কি? মুদ্ৰাৰ মাধ্যমত সামগ্ৰী আৰু সেৱাৰ কিনা বেচা কৰা ব্যৱস্থাটোকে বজাৰ বুলি কয়। পৰৱৰ্তী প্ৰশ্ন, দৈনিক বজাৰৰ সুবিধাসমূহ কি কি? দৈনিক বজাৰৰ সুবিধাসমূহ হ'ল দৈনিক বজাৰসমূহ নিত খোলা থাকে বাবে প্ৰয়োজন অনুসৰি বস্তু সংগ্ৰহ কৰিব পাৰি। নিজৰ সুবিধামতে গ্ৰাহকে দোকান পচন্দ কৰি ল'ব পাৰে। পৰৱৰ্তী প্ৰশ্ন, বস্তুৰ দাম বা দৰ মানে কি? বস্তু এটা ক্ৰয় কৰাৰ বাবে আমি মুদ্ৰাৰ মাধ্যমে যি মূল্য প্ৰদান কৰোঁ তাকে বস্তুটোৰ দাম বা দৰ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, সাপ্তাহিক বজাৰত বস্তুৰ দাম কিয় কম হয়? সাপ্তাহিক বজাৰত একেজাতীয় সামগ্ৰীৰ কেইবাখনো দোকান থাকে বাবে বস্তুৰ দাম কম হয়। পৰৱৰ্তী প্ৰশ্ন, জোনবিল মেলা কিহৰ বাবে বিখ্যাত? জোনবিল মেলা বিনিময় প্ৰথাৰ বাবে বিখ্যাত। পৰৱৰ্তী প্ৰশ্ন, উত্তৰ লিখা। দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত কি কি পাৰ্থক্য আছে? দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত পাৰ্থক্য হ'ল দৈনিক বজাৰত স্থায়ী ঘৰ থাকে, আনহাতে সাপ্তাহিক বজাৰত স্থায়ী ঘৰৰ প্ৰয়োজন নাথাকে। দৈনিক বজাৰবোৰ নিত খোলা থাকে, আনহাতে সাপ্তাহিক বজাৰবোৰ এটা বা দুটা নিৰ্দিষ্ট বাৰত কোনো নিৰ্দিষ্ট ঠাইত অস্থায়ীভাৱে বহে। পৰৱৰ্তী প্ৰশ্ন, বিভিন্ন প্ৰকাৰৰ বজাৰবোৰে আমাৰ সামাজিক প্ৰয়োজনবোৰ কিদৰে পূৰ কৰে? আমাৰ চাৰিওফালে থকা বজাৰসমূহে মানুহৰ দৈনিক প্ৰয়োজনসমূহ পূৰ কৰে। এই বজাৰবোৰ মানুহৰ তাৎক্ষণিক প্ৰয়োজনসমূহৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে। ইয়াৰ উপৰিও সাপ্তাহিক বজাৰে সমাজৰ অন্যান্য প্ৰয়োজনসমূহ দূৰ কৰে। পৰৱৰ্তী প্ৰশ্ন, পাইকাৰী বিক্ৰেতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা। পাইকাৰী বিক্ৰেতা হ'ল উৎপাদনকাৰীৰ পৰা অধিক সামগ্ৰী কম দামত কিনি খুচৰা বিক্ৰেতাক যোগান ধৰাজন। পাইকাৰী বিক্ৰেতাৰ সামগ্ৰী দাম কম যদিও অধিক সামগ্ৰী বিক্ৰী কৰাৰ বাবে অধিক ধন লাভ কৰে। 2 নম্বৰৰ অন্তিমটো প্ৰশ্ন হ'ল বজাৰ শৃংখল মানে কি? সামগ্ৰীবোৰ উৎপাদকৰ পৰা উপভোক্তালৈ গৈ পাওঁতে যি শৃংখলৰ সৃষ্টি কৰে তাকে বজাৰ শৃংখল বোলে। পৰৱৰ্তী প্ৰশ্নত সুধিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। গ্ৰাহকে বস্তু ক্ৰয় কৰে, শুদ্ধ উত্তৰটো হ'ব খুচুৰা বিক্ৰেতাৰ পৰা। বস্তু এটাৰ কিনা দামতকৈ বিক্ৰী দাম বেছি হ'লে ব্যৱসায়ীজনৰ অপশ্যন এ লাভ হয়। ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্ৰেতাসকলক হকাৰ বা ফেৰীহলা বোলে। সকলো ব্যৱসায়ীয়ে বস্তু ক্ৰয় বিক্ৰয় কৰাৰ মূল লক্ষ্য হৈছে লাভ অৰ্জন কৰা। ইয়াৰ পিছত কৈছে খালী ঠাই পূৰ কৰা। ডেছ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰাই কিনো। এয়া হ'ব কি? মুদ্ৰাৰ সহায়ত। পৰৱৰ্তী প্ৰশ্ন, বস্তুৰ পাইকাৰী দামতকৈ খুচুৰা দাম ডেছ হয়। এয়া হ'ব কি? বেছি হয়। ডেছ বজাৰৰ পুৰণি ব্যৱস্থা। এয়া হ'ব কি? বিনিময় প্ৰথা। বিনিময় প্ৰথা। উৎপাদনকাৰীৰ পৰা ডেছ বিক্ৰেতাই সৰহ পৰিমাণৰ বস্তু ক্ৰয় কৰে। এয়া হ'ব কি? পাইকাৰী।
ডেছ হৈছে বস্তু কিনা বেচাৰ মাধ্যম এয়া হ'ব কি মুদ্ৰা ক্ৰয় দামতকৈ বিক্ৰী দাম কম হ'লে ডেছ হয় এয়া হ'ব কি লোকচান তেন্তে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এয়াই আছিল আজিৰ আমাৰ এই ভিডিঅ'টো কেনে পাইছা নিজৰ নামৰ সৈতে জনাবলৈ নাপাহৰিবা